मैं बनाम मेक्रनी कारण पानी गरम हम दीसूँ और इतना आसे मेक्रनी ये सब इमानखिनि मेक्रनी लैसो। प्रथमते मैं मेक्रनी बइल कर लम। बइल करार आगते इतना अकमान तेल दी दिम, बेसि निदिওঁ अकमान दिम। अकमान दिले कि ना हिटू हिटू लागि नधरे। और इतना मैं दी दिम निमख, मेक्रनीखिनि दी दिम और तो अकमान उतलिब दिम। ये सब मोर ये बइल हो गल धुनिया बइल हो गल गरम आछे। ये सब मैं मेक्रनी कारण बस्तुखिनि रेडी कर इतना নহৰু सरू सरूके काटि दीसूँ। तारपिছত ये आलू दुटा दी दीसूँ, बिलाही पियाज और जलकिया। अकमान निमख दिम। ये मैं गोटेखिनि आलू पियाज को अकमान भाजिम। ये सब मोर आलू भजा हो गल। इतना मैं बिलाही इतना दी दिम। बिलाही अकमान भाजिब लगे। मैं आलू दी दीसूँ कारण मैं इतना अपना कणी दी पारे अकमान रेड चिली पाउडार दी दीसूँ। और इतना मैं मेक्रनीखिनि दी दिम। ये सब আমি খাই আছো নিরামিষ সেইকাৰণে কণী মণি দিওঁ। এয়া মোৰ মেকৰণী ৰেডি হৈ গ'ল আৰু খোৱাৰ পাছত আমি যাম মাহঁতৰ ঘৰ। নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আজি মই ঘৰ যাম আৰু ঘৰ গৈ আছোঁ কিবা এটা আছে সেইটো কাৰণে কেকো বনাইছিলোঁ। আৰু এতিয়া আমি ওলাইছোঁ। চাওক আমাৰ পেকিং হৈ গ'ল। কাপোৰ বাবুৰ কাপোৰ বেছিকৈ লৈ যাব লাগে। হাই কৈ দিছে, হাই হাই আমার বাবু হেজ দেখিছে। হাই কৈ দে, হাই হাই কৈ দে। আমি যাবলৈ ওলাইছোঁ কেনেকুৱা বাপেকৰ চেণ্ডেল লৈ লৈ ঘূৰি আছে। হা বাবা চেণ্ডেল তাত থ বাবু। এয়া মোৰ কেক অকণমান বেয়া হৈ গ'ল। আৰু আপোনালোক ভাবিছে চাগে মই ঘৰ গ'লে কেকে নিওঁ বেছি, কাৰণ সিহঁতি কেক খাই ভাল পায় সেইকাৰণে এই আছে চকলেট কেক। এতিয়া মই ঘৰ আহি পালোঁ আৰু আমাৰ ঘৰত চাওকচোন কোন আহিছে। ৰে খেলো খেলো কৰিছে। কি কৰি আছে? ইয়াত আছে ৰাজমাহ, বেঙেনা ভাজি, পুৰি। পুৰিটো কি কৰি আছে দেখাই দিয়কচোন। দেখিছেনে পুৰি? আপোনালোক চাই লওক দেই, পুৰিৰ পৰা তেল কেনেকুৱা উলিয়াই মোৰ হাজবেণ্ডে। মিষ্টাৰ ৰাজীৱ এনেকুৱা পুৰিটো ল'ব, এনেকুৱা পেপাৰটো ল'ব। এইটো মিষ্টাৰ ৰাজীৱ হয় দেই। এনেকুৱা দেখিছে পুৰিৰ পৰা তেল উলিয়াবলৈ টেলেণ্টটো শিকি লওক দেই আপোনালোক আজি। এয়া চাহ পাতিছোঁ কেনেকুৱা কৰি তেল উলিয়াই দেখাইছোন। পেপাৰত তেল, এই চব পেপাৰত তেল কিমান উলিয়াই। এই চব পুৰি শালত কেনেকুৱা কৰি দিলে দেখিছে। এইফালে আছে ৰঙা চাহ। এইফালে আমাৰ ডাঙৰ বাইদেউ আহিলে দেই। কি আনিছোঁ তই আজি? এইফালে দেখিছে কোমোৰা আনিছে। তাৰপাছত এইফালে এটা বস্তু দেখিছিলোঁ, ক'ত গ'ল বাৰু? এইটো দেখিছে, এইটো কি হয় গম পাইছে ন? কোমল। অ' দাদা সেইটোতে কি হয় বুলি ক'লে? সেইটো কোমল চাউল নহয়। আজি আমাৰ এটা পাৰ্টি আছে দেই। তাৰপিছত বাইদেউ আনিছে হাঁহ আনিছে। হাঁহটো আছে দোকানত চফা কৰিছে। আমিতো খালি নাখাওঁ, মই আপোনালোকক ক'লোৱে আমি বেলেগ কিবা খাম। আৰু এটা ধামাকা পাৰ্টি হৈছে। আৰু পাৰ্টিটো কেলে হৈছে অকণমান পাছত গম পাব বাৰু। আজি কি হ'ব খানাটো? আজি বাম্পাৰ খানা হ'ব। এতিয়া আমাৰ দীঘল কাট তহঁতি কোমোৰা কাটিব নাজানো এটা দে। ভাইটি বাৰ্থডে আছে আমাৰ কেক।
এইফালে আমাৰ খানা বনি আছে আজি ভাত। তই কি কৰি আছ ৰাজু? হা তই কি ভাত বনাই? এইফালে আমাৰ দাদা ভাত বনাই আছে দেই। আৰু আজি বনিছে ভেন্দি ভাজি। আজি আমাৰ ঘৰত বনিছে ভেন্দি ভাজি। এই চব ইয়াত আছে দাইল, ইয়াত আছে ভাত। মায়ে কাটি আছে ঔটেঙা আৰু আমাৰ ভাত হৈ গ'ল। বুবু দেখিছে, বুবু পানী খেলিব লাগে। বুবু আমাৰ বনি আছে খানা আৰু ঘৰত কাৰেণ্ট নাই। আৰু আমাৰ গুণগুণ কি কৰি আছে? এইফালে আমাৰ ভাত বাঢ়ি দিছে আমাৰ বাইদেউ। এইফালে আমাৰ মায়ে পাপৰ ফ্ৰাই কৰি আছে। আৰু এতিয়া আমি ভাত খাই কিনি আমি ওলাই কিনি যাম। এয়া মোৰ ভাত আজি আছে। ইয়াত কোমোৰাৰো দাইল আৰু ভেন্দি ভাজি, ঔটেঙা ভাজি আৰু পাপৰ ক'ত গ'ল? আৰু এতিয়া মই ভাতটো খাই লওঁ।